হ্যালো এভরিওয়ান, আজিৰ এই ভিডিঅ'ত আমি জানিম এজন মেক্সিকান ৰাইটাৰ যাৰ নাম হ'ল জিএল ফুইণ্টেছ। তেখেতে লিখা এটা ষ্টৰী যিটো ক্লাছ 10ৰ ফাৰ্ষ্ট ফ্লাইট বুকৰ ফাৰ্ষ্ট চেপ্টাৰ হয়, যাৰ নাম হ'ল এ লেটাৰ টু গড। লেটাৰ টু গড এই যিটো ষ্টৰী হয়, এই ষ্টৰীত যিটো চেণ্ট্ৰেল থিম আছে সেই থিম হ'ল য'ত ফেইথ দেখাইছে, ইন'চেন্স দেখাইছে আৰু আইৰনি অফ লাইফ দেখাইছে। এই তিনিওটা বস্তু দেখাইছে এই ষ্টৰীটোত। ফেইথ হ'ল ইয়াৰ যিটো মেইন কেৰেক্টাৰ হ'ব, সেই কেৰেক্টাৰটো হ'ল লেঞ্চো, যি এজন প'ৰ ফাৰ্মাৰ হয়। সেই ফাৰ্মাৰৰ যিটো ফেইথ, যিটো হ'ল ফেইথ অন গড, গডৰ ওপৰত যিটো ফেইথ, সেই ফেইথৰ কথা জানিম আমি। তাৰপিছত সেই মানুহজনেই ফাৰ্মাৰজনে বহুত বেছি ইন'চেণ্ট আছিল, সেই ইন'চেন্সৰ কথা জানিম আমি। এই মানুহজন ইমানেই ইন'চেণ্ট আছিল যে তেওঁ ভগৱানলৈ এখন চিঠি লিখিছিল পইচা বিচাৰি। সেই ষ্টৰীটো আমি যেতিয়া ষ্টৰী আগবাঢ়িম তেতিয়া গম পাম ভালকৈ। আৰু আইৰনি অফ লাইফ দেখাইছে। আহচোন আমি আগবাঢ়ো ষ্টৰীটোলৈ। চ' ষ্টৰীটো আৰম্ভ হয় আমাৰ যিজন মেইন কেৰেক্টাৰ, যাৰ নাম হ'ল লেঞ্চো। এই লেঞ্চোৰ ঘৰৰ বৰ্ণনা দি যে তেওঁৰ ঘৰ ক'ত, তেওঁ বাস কৰে এটা এনেকুৱা জেগাত যি ভেলিত আৰু কোনো মানুহৰ ঘৰ নাই, প্লাছ তেওঁৰ ঘৰ আছে এটা ক্ৰেষ্টত। ক্ৰেষ্ট মানে শব্দটো মনত ৰাখিব লাগিব আমি। ক্ৰেষ্ট মানে হ'ল টপ অফ এ ল' হিল, মানে পাহাৰৰ যে এনেকৈ এইবিলাক থাকে, এই এনেকুৱা জেগাত এটা ল' হিলৰ ওপৰত ক্ৰেষ্টত সেই তাতে ঘৰ। আৰু তাতে মানে খালি লেঞ্চৰ অকলৰে ঘৰ আছে, বেলেগ আৰু কাৰো ঘৰ নাই। এই লেঞ্চো নামৰ মানুহজন এজন ফাৰ্মাৰ হয়, বহুত প'ৰ হয়, দুখীয়া হয়। আৰু ফাৰ্মাৰজনে খেতি কৰিছিল আৰু কৰ্ণৰ খেতি কৰিছিল। কৰ্ণ বুলি ক'লে আমি জানোৱে গোমধান বুলি কয় যে, মাকৈ বুলি কয় যে, সেই গোমধানৰ খেতি কৰিছিল। আৰু সেই খেতিটো ইমান ধুনীয়াকৈ ফুল আহিছিল যে খুব ভাল এটা প্ৰমিছ কৰিছিল যে খুব ভাল এটা হাৰ্ভেষ্টিং দিব, মানে খুব ভাল শস্য পাব তাৰে পৰা। আৰু সেই শস্য পাবলৈ ফুলবিলাকত, খেতিটোত, ফিল্ডত মাত্ৰ এটাই বস্তুৰ দৰকাৰ আছিল, সেইটো হ'ল ডাউনপ'ৰ, যাক আমি ধাৰাসাৰ বৰষুণ বুলি কওঁ। আৰু নহ'লে এটলিষ্ট যদি ধাৰাসাৰ বৰষুণ নহয়ও, এটা শ্বাৱাৰ হ'লেও হ'ব, মানে কিনকিনীয়া বৰষুণ হ'লেও কমচে কম কাম চলি যাব। মানে পৃথিৱীৰ কি দৰকাৰ আছিল? ৰেইনপ'ৰ আৰু নহ'লে এটা শ্বাৱাৰ। আৰু সেই ৰেইনপ'ৰ বা শ্বাৱাৰ আহিলে কি হ'ব? লেঞ্চৰ খেতি বহুত ভাল হ'ব, বহুত ভাল এটা হাৰ্ভেষ্টিং পাব। সেইকাৰণে তেওঁ নৰ্থ ইষ্টাৰ্ণ ডাইৰেকশ্যনত চাই প্ৰেডিকশ্যন কৰিছিল যে ফাইনেলি আমি কি পাম? ৰেইন পাম। কৈছিল কাক? নিজৰ ৱাইফক, যিয়ে সেই পাহাৰৰ ওপৰত ডিনাৰ বনাই আছিল, যাক চাপাৰ বুলি কোৱা হৈছে। চাপাৰৰ ডিনাৰ এটা বেলেগ কনচেপ্ট আছে, কেতিয়াও আমি জানিম। চ' যিজনী ৱাইফে চাপাৰ বনাইছিল, সেই চাপাৰলৈ লেঞ্চোৱে প্ৰেডিক্ট কৰি কৈছিল, ভৱিষ্যতবাণী কৰি কৈছিল, অনুমান কৰি কৈছিল, নৰ্থ ইষ্ট ডাইৰেকশ্যনত চাইছিল আৰু কৈছিল যে আমি এটা কি পাম? ফাইনেলি ৰেইন পাম, বৰষুণ পাম। আৰু লেঞ্চৰ প্ৰেডিকশ্যন মতে বৰষুণ আহিলে, এতিয়া বৰষুণ আহিলে কি হ'ব? লেঞ্চৰ খেতি ভাল হ'ব, কৰ্ণ খেতি ভাল হ'ব। এতিয়া প্ৰেডিকশ্যন মতে বৰষুণ আহিল। বৰষুণ অহাৰ পিছত লেঞ্চো ইমান বেছি সুখী হ'লে যে বাহিৰত গৈ মানে সেই বৰষুণৰ টোপালবিলাক নিজৰ গাত ল'ব ধৰিলে। এনেকৈ নিজৰ গাত পৰাৰ লগে লগে এটা অনুভৱ হয় যে বহুত ভাল লাগে, মানে পগলা হ'ল আৰু মানে সুখত। তাৰপিছত কি হ'ল? সেই বৰষুণৰ সময়তে কি হ'ব ধৰিলে? খুব ডাঙৰকৈ বতাহ বলিব ধৰিলে। আৰু বতাহ বলাৰ সময়ত এতিয়া লেঞ্চোৱে ভাবিছিল যে যিমানখিনি লগা আছিল সিমানখিনি হ'ল, এতিয়া বৰষুণটো যেনে তেনে বন্ধ হ'লেহে হ'ল। কিন্তু বৰষুণ যাক বন্ধ হোৱাৰ নামে লোৱা নাছিল। তেতিয়া কি হৈছিল? সেই বতাহৰ লগত লাহে 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 কি কৰিছিল? হেইল ষ্টৰ্ম বুলি কয়, হেইল ষ্টৰ্ম মানে শিলাবৃষ্টি। চ' লাহে লাহে কি হ'ব ধৰিলে? শিলাবৃষ্টি হ'ব ধৰিলে। আৰু এই শিলাবৃষ্টিটো ইমানেই বেছি হ'ল যে সেই শিলাবৃষ্টিয়ে লেঞ্চৰ যি খেত আছিল, পপকৰ্ণৰ খেতি আছিল, এই এনেকুৱা তলত ধৰা ইয়াতে ঘৰ, তলৰ
গ্ৰাউণ্ড লেভেলত খেতি এই খেতিটো কমপ্লিটলি ডেষ্ট্ৰয় হৈ গৈছিল সো ডেষ্ট্ৰয় নহয় খালি ডেষ্ট্ৰয় মানে ধ্বংস হোৱা কমপ্লিটলি ডেষ্ট্ৰয় হৈছিল আৰু কমপ্লিটলি ডেষ্ট্ৰয় হোৱাৰ পিছত লেঞ্চয়ে বহুত বেছি দুখ প্ৰকাশ কৰিছিল বহুত বেছি স্যাড আছিল আৰু সেই গোটেই ৰাতিটো ভাবি আছিল যে যেহেতু তেওঁলোকৰ একমাত্ৰ উপাৰ্জনৰ ৰাস্তা হৈছে এই খেতিৰ পৰা পইচা হ'ব সেই লৈ উপাৰ্জন হ'ব কিন্তু সেই খেতিটো যেতিয়া নোহোৱা হৈছিল ধ্বংস হৈছিল তেতিয়া খুব চিন্তা কৰি লাষ্টত ভাবিছিল যে যদি এই কৰ্ণ যেহেতু ধ্বংস হৈছে অলৰেডি সো এই বছৰ আমি কি নাপাম কোনো ধৰণৰ কৰ্ণ নাপাম আৰু যদি কৰ্ণ নাপাওঁ তেতিয়াহ'লে আমি কি নাপাম আল্টিমেটলি পইচা নাপালে আৰু এক বছৰ আমি সাৰ্ভাইভ কৰিম সেইখিনি সাৰ্ভাইভেলৰ সম্ভাৱনা আমাৰ নাই মানে আই এণ্ড মাই ফ্যামিলি মই আৰু মোৰ ফ্যামিলি কি হ'ব লেঞ্চয়ে কোৱা কথা যে আই এণ্ড মাই ফ্যামিলি উইল গো হাংৰি দিছ ইয়াৰ মই আৰু মোৰ ফ্যামিলি এই বছৰ কি থাকিব লাগিব ভোকতে থাকিব লাগিব কিন্তু ভাবতে কি কৰে এই লেঞ্চৰ কি আছিল খুব ডিপ ফেথ আছিল গডৰ ওপৰত আৰু ফেথ ইমানে বেছি ফেথ আছিল যে ইভেন্টুৱেলি তেওঁ ভাবিলে যে নাখায় কোনো মানুহ নমৰে আৰু নাখায় যেহেতু মানুহ নমৰে মোৰো কি নহয় মই আৰু মোৰ ফ্যামিলি মৰিব নালাগে গতিকে এটলিষ্ট কাৰোবাৰ নহৰ কাৰোবাৰৰ পৰা সহায় পামে এণ্ড ইভেন্টুৱেলি হি থিংকস that no one is better to help him than God মানে গডতকে ভাল তেওঁক যে কোনো সহায় কৰিব নোৱাৰে তেওঁক যে কোনো এই সুবিধাটো আকৌ দিব নোৱাৰে এক বছৰ বাসে থাকাৰ সম্বলখিনি দিব নোৱাৰে হেতু খুব ভালকে বুজি পাইছিল আৰু সেই কাৰণে তেওঁ মানে লেঞ্চয় বহুত বেছি ফেথ থাকাৰ কাৰণে লিখিছিল এটা লেটাৰ আৰু সেই লেটাৰটোকে আমি এই লেটাৰটো গড বুলি কওঁ আৰু সেই কাৰণে ষ্টৰীটোৰ নামকৰণ কৰিছে এই লেটাৰটো গড বুলি এতিয়া চিঠি লিখিব গডলৈ নেক্সট সানডে লেঞ্চয় গৈছিল পোষ্ট অফিচলৈ যাই চিঠি লিখি চিঠিটো পোষ্ট কৰি দিছিল আৰু সেই চিঠিৰ যেটো ওপৰৰ এনভেলপ এনেকুৱা থাকে নহয় সেই এনভেলপৰ ওপৰত সেন্ডাৰ আৰু ৰিসিভাৰ যিজনক পঠাব তাৰমানে নিজৰ এড্ৰেছ আৰু যিজনক পঠাব তাৰ এড্ৰেছ লিখিব লাগে সো ৰিসিভাৰ যিজন হ'ব যাক পঠাই আছে সেই জাগাত খালি লিখিছিল গড বুলি সো কাক পঠাইছে চিঠিটো গডলৈ সেই চিঠিটো যেতিয়া পোষ্টমেনৰ ওচৰত পৰিছিল পোষ্টমেনৰ ওচৰত পঢ়াৰ লগে লগে তেওঁ হাঁহিছিল একদম বাগৰি হাঁহিছিল যে হাই মই ইমান বছৰ ধৰি চাকৰি কৰি আছে ইমান জাগাত মই চিঠি ডেলিভাৰ কৰিলো ইমান কেটা এড্ৰেছ মই জানো কিন্তু মোৰ ইমান বছৰৰ লাইফত কেতিয়া মই কি দেখা নাই গড নামৰ কোনো মানুহ বা গড নামৰ কোনো এড্ৰেছ দেখা নাই এটো ভগৱানলৈ চিঠি লিখিলে কেনেকৈ যাব তাৰমানে হাহতে সেই পোষ্টমেন আৰু পোষ্টমাষ্টাৰ বেলেগ তাৰমানে পোষ্টমেন হল জুনিয়ৰজন আৰু পোষ্টমাষ্টাৰ হল দা ব্ৰাঞ্চ অফিচাৰ বুলি ক'ব পাৰা সেই পোষ্টমেনে সেই চিঠিটো কাক লৈছিল পোষ্টমাষ্টাৰলৈ সব পঠাই দিছিল পোষ্টমাষ্টাৰ লৈ গৈছিল আৰু পোষ্টমাষ্টাৰ আৰু পোষ্টমেন দুয়োজনে একেলগে হাঁহিছিল তাৰ পিছত লগে কি হল পোষ্টমাষ্টাৰজন যদিও হাঁহিলে হঠাৎ আকৌ টাৰ্ন ইনটু সিৰিয়াছ হল আৰু ভাবিলে বাহ ভগৱানৰ ওপৰত কিমান বিশ্বাস মোৰো যদি ইমানখিনি বিশ্বাস থাকিল হয় ভগৱানৰ ওপৰত সেই কথাখিনি ভাবি তেওঁ ভাবিছিল যে মই লেঞ্চৰ যে ফেইথ কাৰ ওপৰত গডৰ ওপৰত সেই লেঞ্চৰ ফেইথটো মই অথলে যাব নিদিও লঞ্চৰ ফেইথটো মই শেষ হ'ব নিদিও হালকা হ'ব নিদিও কমি যাবলৈ নিদিও সেই কাৰণে মই কি কৰিম এই চিঠিটোৰ উত্তৰ দিম মই নিজকে গড বুলি তেনেকৈ ভাবি চিঠিটো ওলালে যে চিঠিৰ ভিতৰত কি আছে সেই হিচাপে ৰিপ্লাই দিব তাৰমানে চিঠিটো ওলাই চালে তাতে কি খুজিছে লেঞ্চে লিখিছে টু গড যে ইফ ইউ ডু নট হেল্প মি মাই ফ্যামিলি এণ্ড আই উইল গো হাংৰি দিছ ইয়াৰ তুমি যদি মোক সহায় নকৰা তেতিয়াহ'লে মই আৰু মোৰ ফ্যামিলি কি হ'ব ভোকত থাকিব লাগিব এক বছৰ সেই কাৰণে যেহেতু মোৰ কৰ্ণ খেতি ডেষ্ট্ৰয় হৈছে সেই কৰ্ণ খেতি আকৌ ৰুবলৈ আকৌ কৰিবলৈ আৰু সেই কৰ্ণৰ পৰা ফসল পোৱালৈকে হাৰ্ভেষ্টিং পোৱাৰ আগলৈকে আকৌ আমি ফ্যামিলিটো বাচিও থাকিব লাগিব
সেইখিনি কাম কৰিবলৈ মোক কি লাগে 100 এটা 100 pesos 100 pesos লাগে আৰু pesos কি pesos আছিল সেই সময়ৰ লেটিন আমেৰিকান কারেন্সি যেনেকুৱা আমাৰ টকা ঠিক তেনেকুৱা 100 pesos দিলেহে মই কি কৰিব পাৰিম লেঞ্চয়ে কৈ আছে যে 100 pesos দিলেহে মই কি কৰিম খেতি আকৌ কৰিব পাৰিম প্লাস মোৰ ফ্যামিলিটো লৈ মই আকৌ খেতিৰ পৰা শস্য পোৱাৰ আগলৈকে বাচি থাকিব পাৰিম সেইকাৰণে মোক কিমান লাগে 100 pesos পোস্ট মাস্টাৰ ভাবিছিল খালি ভাল আশা থাকিলে মানে মই সেক্ৰেটাৰী পোস্ট মাস্টাৰ ভাবিছিল যে মই এটা ভাল আশা লৈ চিঠিটো উত্তৰ দিব নোৱাৰিম কাৰণ চিঠিটোৰ উত্তৰ দিব লগা হলে কি কৰিব লাগিব মই 100 pesos পঠাব লাগিব লেঞ্চলৈ তাৰপিছত কি হৈছিল সেই হিসাব মতে লেঞ্চক যেহেতু পোস্ট মাস্টাৰে ৰিজল্যুশন লৈছিল যেহেতু পোস্ট মাস্টাৰে ডিসাইড কৰিছিল যে মই ৰিপ্লাই কৰিম সেই কাৰণে তেওঁ ৰিজল্যুশনত টিকি থাকিলে আৰু কলে যে যিয়ে হওক কিবা লাগে না লাগে যেনে তেনে মই কি কৰিম লেঞ্চক মই ৰিপ্লাই দিম যাতে তেওঁৰ বিশ্বাস ভগৱানৰ ওপৰত অটুট থাকে সেই কাৰণে যেতিয়া লেঞ্চক ৰিপ্লাই দিব তেতিয়া তেওঁ নিজৰ স্যালাৰিৰ পৰা অলপ পইচা তেওঁৰ ফ্ৰেণ্ডছ আৰু তেওঁৰ কলিগছ পোষ্ট অফিচৰ কলিগছৰ পৰা পইচা কালেক্ট কৰিছিল কালেক্ট কৰি তেওঁ 70 pesos হে কি কৰিব পাৰিছিল কালেক্ট কৰিব পাৰিছিল একেলগ কৰিব পাৰিছিল আৰু এই 70 pesos একেলগ কৰি এটা এনভেলপ লৈ হেতুৰ ভিতৰত পইচাখিনি থৈ মানে 70 pesos থৈ পঠাই দিছিল কালৈ লেঞ্চলৈ নেক্সট সানডে একদম টাইমত লেঞ্চ অফিসত আহিছিল পোস্ট অফিসত আহি কৈছিল মোৰ কাৰণে কিবা লেটাৰ আছে নেকি ভগৱানৰ তৰফৰ পৰা এন্ড পোস্ট মাস্টাৰ যেহেতু তেওঁলোকে প্ল্যান কৰিছিল যে বিশ্বাস যাতে অটুট থাকে সেই কাৰণে কৈছিল ভগৱানে আপোনালৈ এটা চিঠি লিখিছে সেই চিঠিটো হল এইটো লক আপুনি চিঠিটো হ্যান্ডওভাৰ কৰি দিছিল দিয়াৰ পিছত কি হৈছিল তেওঁ চিঠিটো চাইছিল চাই খুলিছিল খোলাৰ পিছত ভিতৰত পইচা থাকিব নিশ্চয় কাৰণ লেঞ্চো ইমানে ইনোসেন্স আছিল যে তেওঁ ভাবাই নাছিল যে ভগৱানে কেতিয়াও চিঠি লিখিব নোৱাৰে এজন মানুহলৈ মানুহে নিশ্চয় লিখিছে ভাবিছে ভগৱানে পঠাইছে আৰু যেতিয়া পইচা গনি আছিল গনি কিমান পাইছিল 70 pesos পাইছিল মানে আৰু 30 peso কম তেতিয়া লেঞ্চই খুব খং কৰিছিল খঙত মানে ক'ব নোৱাৰা হৈছিল আৰু জলদি আকৌ এটা পেপাৰ লৈছিল আৰু আকৌ সেকেন্ড টাইমৰ কাৰণে চিঠি লিখিছিল ভগৱানলৈ আৰু সেকেন্ড টাইম চিঠিত লিখিছিল যে ভগৱান তুমি পঠোৱা যে 100 peso মানে লেঞ্চই ভাবিছে লেঞ্চক তো ভগৱানে ডিনাই কৰিব নোৱাৰে লেঞ্চৰ ইমান বিশ্বাস যে লেঞ্চৰ যদি কিবা খুজিছে ভগৱানে দিবই দিব গতিকে 100 peso খুজিছিল ভগৱানে নিশ্চয় 100 peso যে পঠাইছিল হেইটোৱে ক'ব সেকেন্ড লেটাৰত লিখিছিল যে ভগৱান তুমি যে মোলৈ 100 pesos পঠাইছিলা সেই 100 pesos মাত্ৰ 70 pesos হে 70 pesos হে মোৰ ওচৰত আহি পাইছে বাকি 30 pesos কি কৰিছে এই পোস্ট মাস্টাৰ পোস্টম্যান মানে পোস্ট অফিচৰ এমপ্লয়িজ বিলাকে চুৰি কৰিছে এটা টার্ম কয় এটা ফ্রেজ কয় যাক কোৱা হয় bunch of crooks সো পোস্ট অফিচৰ মানুহবিলাক কি চোৰ পোস্ট অফিচৰ মানুহবিলাক শয়তান বদমাশ সো তেওঁলোকে কি কৰিছে 30 pesos লৈ লৈছে গতিকে send me the rest মানে বাকি থকা 30 peso মোক আকৌ পঠোৱা কিন্তু এইবাৰ মোক এই 30 peso পোস্ট অফিচৰ জৰিয়তে নপঠোৱা কাৰণ পোস্ট অফিচৰ মানুহবিলাক কি চোৰ তেওঁলোকে কি কৰে পইচা ৰাখে গতিকে মোলৈ ডাইৰেক্ট কেনেবাকে পঠোৱা সেইখিনি সেকেন্ড পোস্টত লিখিছিল আৰু ইয়াতে আমাৰ ষ্টৰীটো শেষ হয় এতিয়া চোৱা ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাকৰ কথা কৈছো দিয়াটা বহুত বেছি ইম্পৰ্টেন্ট ফাৰ্স্ট কথা হল থিমছ খিনি কি থিমছ আছে তাৰপিছত চোৱা তোমালোকে যেতিয়া কিতাপ চাবা কিতাপৰ সাইডে চাবা ওয়ার্ড মিনিংস বিলাক লিখা আছে বহুত বেছি ইম্পৰ্টেন্ট সেই ওয়ার্ড মিনিংস বিলাক পৰীক্ষাত আহে তাৰ পিছত যেতিয়া নৰ্থ ইষ্ট ডাইৰেকশনত চাই প্ৰেডিক্ট কৰিছিল লেঞ্চই সেই মতে বৰষুণ আহিছিল সেই বৰষুণৰ ড্ৰপস বিলাক যে টোপাল বিলাক যে পৰিছিল তেওঁলোকৰ লৈ লেঞ্চই কিবা কৈছিল যে এইবিলাক বৰষুণৰ টোপাল নহয় এইবিলাক হল পইচা কাৰণ সেই বৰষুণৰ টোপাল পৰাতে খেতি ভাল হ'ব খেতি ভাল হলে আলটিমেটলি কি কৰিব তেওঁলোকে পইচা পাব গতিকে সেই বৰষুণৰ টোপাল বিলাককে পইচা বুলি কৈছিল
আৰু কেনেকৈ বুলি কৈছিল ডাঙৰ যিবিলাক টোপাল সেইবিলাকক 10 চেন্টছ বুলি কৈছিল আৰু সৰুবিলাকক 5 চেন্টছ বুলি কৈছিল 100 চেন্টছত 1 পেছো সো সেই হিচাপে মানে আমাৰ ইণ্ডিয়াৰ কথা লৈ আমাৰ ইণ্ডিয়াৰ এক্সাম্পল লৈ যদি বুজিব বিচাৰা তেতিয়াহ'লে সৰুবিলাক 5 পইচা আৰু ডাঙৰ টোপালবিলাক 10 পইচা বুলি কৈছিল তাৰ পিছত সেই বৰষুণ যেতিয়া ভয়াবহ ৰূপ ল'লে শিলাবৃষ্টি হ'ল সেই হিলবিলাক যে পৰে সেই হিলবিলাক লেন্সৰ ল'ৰা ছোৱালীও আছে ছোৱালীৰ কথা বাৰু কোৱা নাই ল'ৰা কেইজনমান আছে সো সেই ল'ৰাৰ মাজত সৰু যিজন ল'ৰা মানে এৰাউণ্ড 5 to 10 years হ'ব বোধ হয় পঢ়ি আমি গম পাওঁ কিন্তু একজেক্ট এজটো দিয়া হোৱা নাই গতিকে সেই তাৰে এজন ল'ৰাই কি কৰিছিল সেই হিলবিলাক বুটলি সেইবিলাক দি খেলি আছিল আৰু তেওঁলোকক পালছ বুলি কৈছিল মানে মুঠি ঠিক আছে সো সেই এটা সেইটো এটা মেটাফৰ হয় ৰাইটিং ষ্টাইলত কোৱা হয় তোমালোকে জানা পয়েটিক ডিভাইস থাকে লিটাৰাৰী ডিভাইস থাকে তাৰ এইটোক মেটাফৰ বুলি কয় যে পালছ কি কৰা হৈছে সৰি এই হিলবিলাকক পালছৰ লগত তুলনা কৰা হৈছে এটা এটা মেটাফৰ হয় তাৰ পিছত যেতিয়া কমপ্লিটলি ডেষ্ট্ৰয় হৈ গৈছিল নিজৰ ফিল্ডৰ কথা বৰ্ণনা কৰিছে যে এজ ইফ সেই ফিল্ডটো নিমখেদি ঢাকি থোৱা হৈ আছে তেনেকুৱা আছিল আৰু যি কৰ্ণৰ গছ আছিল গছবিলাকত এটা পাতৰ হৈ থকা নাছিল তেতিয়া কথা এটা কয় যে ইভেন এ প্লেগ অফ লকাষ্ট উড হ্যাভ লেফট মোৰ দেন দিছ হোৱাট দ্য হেল হেজ লেফট সো কৈছে যে লকাষ্ট বুলি ক'লে এক ধৰণৰ ইনসেক্ট যি মানে বহুত মিলিয়নছ অফ মিলিয়নছ একেলগে আহে আৰু কমপ্লিটলি ডেষ্ট্ৰয় কৰি যায় খেতবিলাক একফালৰ পৰা সো কৈছে সেই লকাষ্ট আহিলেও নিশ্চয় ভাল আছিল কমসে কম এই শিলাবৃষ্টিতকে এই হেলষ্ট্ৰমতকে লকাষ্ট আহিলেও কমসে কম কিবা হ'লেও থাকি গেল হয় কিন্তু হেলষ্ট্ৰমে এনেকৈ ডেষ্ট্ৰয় কৰিছে যে একোই বাচি থকা নাই সেইটো এটা কথা কৈছিল এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় তাৰপিছত লেটাৰটো কি লিখিছিল আৰু ইভেঞ্চুৱেলি এই পোষ্ট অফিচৰ মানুহবিলাকে যিয়ে তেওঁক হেল্প কৰিছিল সেইবিলাকত ইভেঞ্চুৱেলি বেয়া এটা কমেণ্ট কৰিছিল যাক আইৰনি বুলি কোৱা হয় এইটোকে আইৰনি অফ লাইফ বুলি কোৱা হয় সেই আইৰনিটো কি ষ্টৰিটোত লাষ্টত আইৰনি হিচাপে কি ইউজ কৰিছে আৰু সেইটো কেনেকৈ আইৰনি হ'ল সেইটোৰ ওপৰত কুৱেশ্যন আহে এইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু মাজতে এটা টাৰ্ম আছে যিটো ইম্পৰ্টেণ্ট হয় যাক অক্স অফ মেন বুলি কয় মানে লেঞ্চো নামৰ যিজন ফাৰ্মাৰ ইয়াক তুলনা কৰা হয় অক্স অফ মেনৰ লগত অক্স মানে হাড় গৰু মানে হাড় গৰু বুজাব চেষ্টা কৰিছে বহুত বেছি শক্তিশালী আৰু বহুত বেছি হাৰ্ড ৱৰ্কিং সো হাৰ্ড ৱৰ্কিং বুজাব গৈ অক্স অফ মেন বুলি কৈছে সেইখিনি কথা আৰু তাৰ পিছত যদি তোমালোকক এই ৰিলেটেড লেটাৰ টু গডৰ ৰিলেটেড যিকোনো ধৰণৰ কুৱেশ্যন এনচাৰ্ছ লাগে তেতিয়াহ'লে কমেণ্ট ডাউন বিলো মই কুৱেশ্যন এনচাৰ্ছ দি দিম অৰ এলছ মই ইয়াতে ডেছক্ৰিপশ্যন বক্সত মই হোৱাটছএপ নাম্বাৰ এটা দি দিম বা স্ক্ৰীনতো দি দিম যাতে তোমালোকে কি কৰিব পাৰা সেই নাম্বাৰত হোৱাটছএপ কৰিলে তোমালোকে এ লেটাৰ টু গডৰ যিমান কুৱেশ্যন এনচাৰ্ছ আছে গোটেইখিনি PDF পাই যাবা বাট সো থ্যাংক ইউ ফৰ টুডে আজিৰ কাৰণে এইখিনি যদি তোমালোকক এইটো এই লেটাৰ টু গডৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন লাগে তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰিবা মই লাইন বাই লাইন এক্সপ্লেইন কৰি যাম সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'